মই আপোনালোকলৈ এটা নতুন ব্লগ লৈ আহিছোঁ আৰু যিসকলে আজি মোৰ চেনেললৈ প্ৰথম আহিছে তেওঁলোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, লগতে নিজৰ বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰিব। মই আপোনালোকক লৈ আহিছোঁ চৰাইদেউ জিলাৰ নিজখালইগোগৰালৈ আৰু নিজখালইগোগৰা প্ৰেক্ষাগৃহত বিহুৰ আখৰা চলি আছে আৰু সেই বিহুৰ আখৰাৰ মাজলৈ লৈ গৈছোঁ। কিন্তু ইয়াতে এটা বিশেষ গুৰুত্বপূৰ্ণ দিশ হ'ল কি যে নিজখালইগোগৰা প্ৰেক্ষাগৃহত যি বিহু আখৰা চলি আছে এই আখৰা সম্পূৰ্ণ বিনামূলীয়াকৈ চলি আছে আৰু সেই বিনামূলীয়াৰ যি আখৰা সেই আখৰাস্থলীৰ পৰা আপোনালোকক মই কিছু বিহু সম্পৰ্কীয় কিছু বাৰ্তা দিবলৈ চেষ্টা কৰিম। আহক এতিয়া আমি এই বিহু যি আখৰাৰ মাজলৈ আমি হৈছে নিজখালইগোগৰা প্ৰেক্ষাগৃহ আৰু এই নিজখালইগোগৰা প্ৰেক্ষাগৃহতে বিহুৰ আখৰা চলিছে। কণ কণ শিশুসকলক প্ৰশিক্ষকসকলে বিহু প্ৰশিক্ষণ দিছে আৰু আমি খন্তেক সময়ৰ পিছতে আৰু কিছু তথ্য গম পাম। মাথো আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক।
ইয়াতে আপোনালোকক পৰিচয় কৰাই দিছোঁ যিহেতু নিষ্কালগৃহ প্ৰেক্ষাগৃহত যি বিনামূলীয়াকৈ বিহুৰ আখৰা চলিছে বিনামূলীয়াকৈ প্ৰশিক্ষকে ইয়াতে প্ৰশিক্ষণ দিছে আৰু প্ৰশিক্ষক হৈছে সুনন্দ মোহন আৰু সুনন্দ ফুকন তেওঁ সুনন্দ ফুকন আৰু তেওঁ নিষ্কালগৃহৰ যুৱক আৰু লগত আজি সহযোগ কৰিছে আহি যুগল মোহন আৰু যুগল মোহন হৈছে চৰাইদেউ বিহু দলৰ এজন ভাল পেঁপাবাদক হয়নে নহয় বাৰু আৰু ভাল তেওঁ এজন প্ৰশিক্ষক আৰু মই মোৰ আগৰ ব্লগটো আপোনালোকে দেখিলে গম পাব পাৰিজাত মধ্যইংৰাজী বিদ্যালয়ৰ যিটো বিহু দল আৰু তেওঁ প্ৰশিক্ষক আছিল আজি মই এতিয়া এই সুনন্দ ফুকনৰ পৰা অকণমান জানিব বিচাৰিছোঁ যিহেতু বিনামূলীয়াকৈ যিহেতু আপোনালোকে প্ৰশিক্ষণটো দি আছে এই সম্পৰ্কত অকণমান কওকচোন বিনামূলীয়াকৈ মানে কিন্তু এতিয়া আমাৰ হয়তো ইয়াত বহুত ধনী শ্ৰেণী বা এনেকুৱা ল'ৰা ছোৱালীও নাই মানে কিছুমানে এতিয়া কৰ্মশালা য'তে ত'তে কৰ্মশালা হৈছে তাত কৰ্মশালা হৈছে যদিও তাতো বহুত ভৰ্তি মাচুল দিব লাগে আৰু মোৰ উদ্দেশ্যটো কি হ'ল মই প্ৰতি বছৰে মই দিওঁ ইয়াত ঠিক আছে মই যিকণ জানো মই ঢেৰ জানো বুলিও নকওঁ কিন্তু মই যিকণ জানো প্ৰতি বছৰে মই বিনামূলীয়াকৈ মই প্ৰশিক্ষণ দি থাকোঁ আৰু মই অনাগত দিনতো মই দি থাকিম এইটো মানে মোৰ পদক্ষেপে এইটো মই লৈছোঁ এইটো হয় খুব ভাল পদক্ষেপ বিনামূলীয়াকৈ যে আপোনালোকে দিছে বিশেষকৈ আমাৰ গাঁৱৰ ছাত্ৰ ছাত্ৰীসকলক যে বিহুৰ প্ৰতি আপোনালোকে যিটো ধৰক ধাৰণা এটা আনি দিব বিচাৰিছে সেইটো সঁচাকৈ খুব ভাল এইটো লগতে মানে কি হ'ল ইয়াত কোনো পুৰণা বিহু কোনো লোৱা নাই হয় চব নতুন চব এইবছৰ এইবছৰ শিকিছে আচ্ছা আপুনি ঢোল শিকাইছে হয়নে ঢোল মানে প্ৰতিটোৱে আপোনাক সহযোগ কৰিছে কোনোবা নাই অকল এই পৰিণীতা তাৰ নাচ দেখাই দিয়ে পৰিণীতা আহিছেনে পৰিণীতা চাওঁ দেখুৱাই দিছোঁ বিশেষকৈ এই কথাটো আমি সঁচাকৈ আমাৰ কাৰণে খুব গৌৰৱৰ বিষয় এই ভণ্টি তাইৰ নাম পৰিণীতা বৰুৱা আৰু তাই ক্লাছ 8লৈ পাইছে হয়নে তাই ক্লাছ 8লৈ পাইছে পাটচাকু উচ্চ ইংৰাজী বিদ্যালয়ৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ তাইৰ ছাত্ৰী আৰু তাই ইয়াতে কি শিকাইছে নাচটো শিকাই আছে আৰু এইটো সঁচাকৈ খুব এটা প্ৰশিক্ষক হিচাপে যিহেতু তাই আজি ইয়াতে কাম কৰিছে মই পৰিণীতা বৰুৱাৰ পৰা অকণমান জানিব বিচাৰিছোঁ কোৱাচোন তোমাৰ ইয়াত অনুভৱটো কেনেকুৱা হৈছে যিহেতু তুমি তোমাৰ সমবয়সীয়া ছাত্ৰ ছাত্ৰীকে শিকাই আছা তুমি কোৱাচোন ইয়াতে আহি বহুত ভাল লাগিছে মই ইয়াত শিকোৱা বুলি নহয় কিন্তু মই ইয়াত বহু কথা শিকিব পাৰিছোঁ মোতকৈ সৰুবোৰে যিবোৰ ভুল কৰে হয় তেওঁলোকক সেই সৰুবোৰক দেখুৱাই দিওঁ আৰু দেখুৱাই দিয়াৰ লগতে মই নিজেও বহুত কথা জানিব পাৰোঁ সেই ভুলবোৰ নিজেও শুধৰাব পাৰোঁ নিজকে প্ৰস্তুত কৰি তুলিব ভাল কথা আৰু তুমি আগতে বিহু ক'ৰবাত প্ৰশিক্ষণ লৈছিলা নেকি লৈছিলোঁ ক'ত লৈছিলা মই ইয়াতে এতিয়ালৈকে বহুতবাৰ লৈছোঁ ইয়াতে লৈছা তাৰমানে তোমাৰ লগত ছাৰ আছেই লগত তাৰমানে এতিয়া চাওক যে গুৰু শিষ্য একেলগে তেওঁলোকে এই ছাত্ৰ ছাত্ৰীসকলক শিকাইছে এইটো আমাৰ নিষ্কালগৃহবাসীৰ কাৰণে বুলিয়ে নহয় গোটেই অসমৰ কাৰণে এটা ভাল মেছেজ বিনামূলীয়াকৈ শিকাইছে তাকো আৰু বহুত ছাত্ৰ ছাত্ৰী মই এতিয়া এনেকুৱা লগ পাইছোঁ যে ফিজটো দিব নোৱাৰাৰ কাৰণে প্ৰশিক্ষণলৈ পঠিয়াব নোৱাৰে ইচ্ছা আছে কিন্তু ফিজটো দিব নোৱাৰে গতিকে আপোনালোকৰ যি মহৎ প্ৰচেষ্টা মই শলাগিছোঁ আৰু আপোনালোকে এই কাম কৰি যাওক এতিয়া আপোনালোকে আৰম্ভ কৰক মই অকণমান আপোনালোকৰ বিহু চাই মই যামগৈ আৰু
মই নিজখালগোৱা প্ৰেক্ষাগৃহত যি বিহুৰ আখৰা চলি আছে তাত এগৰাকী আইতা লগ পালোহি তেওঁ নাতিনীয়েকক লৈ আহিছে সঁচা অৰ্থত আজি নিজখালগোৱাত যে বিহুৰ এটা উল্লাস চলি আছে আপোনালোকে নিশ্চয় আগৰ ভিডিঅ'কেইটা চাই গম পাইছে আৰু মই আইতাৰ পৰা অকণমান অনুভৱ এটা বিচাৰোঁ যিহেতু আপুনি নাতিনী লৈ আহিছে নচবৰ কাৰণে হয় কওক হয় নমস্কাৰ মই ইউটিউবৰ চেনেললৈ ধন্যবাদ জনাইছোঁ আৰু আমাৰ ইয়াত কণ কণ ল'ৰা ছোৱালীখিনিয়ে আজি হ'ল 15 দিন মানে হ'ল প্ৰশিক্ষণ লৈ আছে ইয়াত মই সম্পূৰ্ণ ওতঃপ্ৰোতভাৱে জড়িত আৰু মই ভাল পাওঁ বিহু আৰু কণ কণ ল'ৰা ছোৱালীখিনিক অলপ গাইড দি থাকোঁ বাৰু আপোনাৰ নামটো কৈ দিয়কচোন নামটো কওক মোৰ নামটো হৈছে শ্ৰীমতী ঘনকান্তি মোহন মোৰ ঘৰ ইয়াতে গতিকে মই বিহু ভাল পাওঁ এতিয়া বুঢ়ী দিনতো মই বিহু কৰিয়ে থাকোঁ এতিয়া ষ্টেজ প্ৰগ্ৰেমো কৰোঁ গতিকে মই এনেই ভাল পাওঁ গতিকে ভাল পাওঁ কাৰণে মই বিহু ইয়াত সম্পূৰ্ণ জড়িত হৈ আছোঁ আৰু থাকোঁ আৰু মোৰ নাতিনী দুজনী এজনী ডাঙৰ নাতিনী ল'ৰা এজনী সৰু নাতিনী ল'ৰাই কিন্তু ইহঁতকো নচুৱাই আছোঁ আৰু নাচিব আচ্ছা মই মাজতে কথা এটা কওঁ আপুনিতো বিহু কৰোঁ বুলি ক'লে বিহু নাম এটা গাই দিয়কচোন শুনক চবেই শুনক ৰাইজে শুনক যে আমাৰ নিজখালগোৱাত যে কেনেকুৱা নাচনি আছে মানে বিহু নামটো কেনেকুৱা বিহু প্ৰতি আছে বহুত বিহু নামে গাওঁ হ'লেও মই এটা গাই দিছোঁ ভুল হ'লে ক্ষমা কৰিবা বিহু দিন আহিছে বিহু নাম অট'মেটিক ওলাই বাৰু হ'লেও সময়ৰ প্ৰতি লক্ষ্য ৰাখি বিহু আনন্দীয়া বিহু বিনন্দীয়া ঐ বিহুৰে আমি মাত বিহু থাকে মানে বিহুকে বিনা বিহু গালে বিনা নমস্কাৰ ধন্যবাদ মই এনেই কলিয়াতি গাই দিছোঁ আৰু বিহু নাম বহুত আছে নেগাওঁ আৰু হ'ব ধন্যবাদ ফুল ফুলিছে লতা বগাই বুজোৱা যুগল মোহন তেওঁ বিহু শিকাই আছে ইয়াত আহি তেওঁলোকে যে কেনে লাগিছে এইটো কোৱা ইয়াত মানে ঠিক মই শিকাম বুলি অহা নাছিলোঁ মানে সুনন্দাই মোক ক'লে মাতিলে তেওঁ সেইকাৰণে গুচি আহিলোঁ মই এতিয়া ল'ৰাখিনি চাই দিছোঁ এনেই অলপ চাবলৈ ক'লে আচলতে মোক উলিয়াই নিয়া মানুহজনে হ'ল সুনন্দা মই আগতে কৰিছিলোঁ গাঁৱতে ধৰক বিহু কৰিছিলোঁ কিন্তু চৰাইদেউলৈ যাবলৈ পালোঁ এওঁ পৰা পিংগুদাৰ পৰা এওঁৰ লগত মই প্ৰথম কৰ্মশালা দিছিলোঁ পাঠকত এই তেনেকৈ চিনাকি হ'ল মানুহখিনিৰ লগত পিংগুদাই চিনি পালে ধৰক পিংগুদাই চৰাইদেউলৈ মোক নিলে এতিয়া তেওঁ মাতিছে কাৰণে মই আহিবই লাগিব মানে তেওঁ মাতিলে আহিলোঁ মই খুব ভাল কথা চাই দিবলৈ কৈছে এনেই চাই দিছোঁ আৰু তোমাৰ লোকে খুব সুন্দৰ বিহু শিকাইছে মই গম পাই আহিলোঁ তাত ঠিক আছে যিমানখিনি পাৰিছোঁ আৰু ল'ৰাটো আহিছে ঢোল বজাবৰ কাৰণে আপোনাৰ ল'ৰাটোৱে শিকোৱা হয় নেকি শিকোৱা ল'ৰাটো আপোনাৰ আৰু মই ইয়াতে গম পালোঁ যে তেওঁলোকে বিনামূলীয়াকৈ শিকাই আছে এইটো আপোনালোকৰ আগৰ পৰা আছে ইয়াতে জড়িত আপোনাৰ ঘৰ কওকচোন মোৰ ঘৰ বেলতলত নাহৰতলী বেলতল আৰু সদায় আহে ইয়ালৈ সদায় আহোঁ ল'ৰাৰ লগতে নামটো মোৰ শ্ৰী বিনোদ মোহন আপোনাৰ নাম ভকত ঠিক আছে আৰু আপোনালোকক দেখুৱাইছোঁ এইসকল হৈছে প্ৰশিক্ষাৰ্থী নিজখালগোৱা প্ৰেক্ষাগৃহত বিনামূলীয়াকৈ যিসকল প্ৰশিক্ষকে প্ৰশিক্ষণ দি আছিলে আৰু সেই প্ৰশিক্ষাৰ্থীসকল আৰু ইয়াত এটা উল্লেখযোগ্য কথা হ'ল কি প্ৰতি বছৰে নতুন নতুন ছাত্ৰ ছাত্ৰী আহে একে বছৰতে হৈ যায় তাৰমানে প্ৰশিক্ষকে কিমান আন্তৰিকতাৰে শিকাইছে তাৰ এটা জ্বলন্ত প্ৰমাণ আৰু এতিয়া মই বহি দিছোঁ তোমালোকৰ লগত এতিয়া কোৱাচোন তোমালোকে আজি বিহুৰ আগত কি ক'বা কিবা এটা কোৱা তেওঁলোকে কৈছে যে
তাৰমানে নিজখালগোগোৰাৰ পৰা সমগ্ৰ অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ তোমালোক। আচ্ছা ঠিক আছে, বৰুৱাহ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। বঢ়িয়া, বাই।